এভৰিৱান আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ভ্লগলৈ স্বাগতম জনাইছো আৰু আজি হৈছে দেওবাৰ সেইকাৰণে ভাবিলো মই আজি ৰাতিপুৱাই মই মোৰ ভ্লগটো ষ্টাৰ্ট কৰো সেইকাৰণে এতিয়া মই এটা ভিডিঅ' কৰিব লৈছো আৰু আজি মই দেখাব বিচাৰিছো যে মই আজি দেওবাৰ দিনটোত কি কৰিম আজি ভাবি আছো আমি আজি তিনচুকীয়াত বিহুৰ বজাৰ কৰিবলৈ যাম বুলি আৰু সেইকাৰণে ভাবিলো আজি মই আপোনালোকক দেখাম কিনো বজাৰ কৰো আৰু এতিয়া ৰাতিপুৱা উঠি পেলাই মুখ চুখ ধুই চাহ একাপ খালো খালি চাহ একাপ আৰু এতিয়া আজি পুৰি বনাম বুলি ভাবিছো সেইকাৰণে ভাবিছো মই আপোনালোককো দেখাও বহুত দিন হল ভিডিঅ' কৰাই নাই আগৰ ভিডিঅ' কৰি থোৱা কেতিয়াই মই একদিন মানে আপলোড দি আছো আৰু যেহেতু বেটাক মই স্কুলত দিলো আজিকালি আৰু বেছি ব্যস্ত হৈ পৰিলো আজি মোৰ ভ্লগটো ষ্টাৰ্ট কৰো আৰু আপোনালোকেও প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলো আৰু মই এতিয়াই কওঁ আপোনালোকক যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ তেন্তে এবাৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ চাইছে ভিডিঅ'টো তেওঁলোকে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব মই এটা মিক্স দালি পুৰি লগত বনাবলৈ লৈছোঁ ইয়াত দিছোঁ মই মচুৰ দাইল মগু দাইল ৰহৰ দাইল তাৰপিছত বিলাহী গাজৰ অমিতা আৰু এটা আলু দিছোঁ কাৰণ বেটাক দিম মই সেইকাৰণে আলু এটাও দি দিছোঁ তেল মাৰিবৰ কাৰণে লৈছোঁ মই এটা ডাঙৰ কৰি পিঁয়াজ এটা কুটি লৈছোঁ আৰু দুখিলা তেজপাত লৈছোঁ আৰু ইয়াক মানে কি কয় এইটো নহৰু লৈছোঁ নহৰুটো গ্ৰাইণ্ড কৰি লোৱা নাই অকল থেতালি লৈছোঁ যাতে অকণমান গোটা গোটা হৈ থাকে আৰু ইলাচি দালচেনি অকণমান লৈছোঁ কেঁচা জলকীয়া লৈছোঁ কাৰণ মই জ্বলাটো খাই অলপ ভাল পাওঁ আৰু শুকান জলকীয়াও দিম এটা তেলতে আৰু ইয়াত লৈছোঁ নৰসিংহৰ পাত এইখিনি দি তেল মাৰিম আৰু ইয়াতে দিম মই গোটা জিৰাটো ইয়াত দিয়া নাই টেমাত আছে তাৰপিছত এইফালে মই কেৰাহীখন পুৰা গৰম কৰি ল'লোঁ তাৰপিছত এতিয়া দি দিম তাতে অলপ তেল এইখিনি তেল দি এতিয়া দি দিম মই কেঁচা জলকীয়া এতিয়া দি দিছোঁ গোটা জিৰা অকণমান তাৰপিছত দি দিম এইটো ইলাচি আৰু দালচেনিটো তাৰপিছতে দি দিম মই এইটো তেজপাতটো এতিয়া দি দিলোঁ মই পিঁয়াজখিনি দি দিলোঁ এতিয়া দি দিম নহৰু দি দিলোঁ এতিয়া নহৰুখিনি দি দিলোঁ আৰু মই প্ৰেছাৰত দাইল বনালে কেতিয়া মই হালধি নিদিওঁ কাৰণ প্ৰেছাৰ কুকাৰটো কালাৰ এটা বহি যায় সেইকাৰণে মই তেলতে হালধি দিম আৰু এতিয়া তেলত মছলা নিদিওঁ কাৰণ মই বেটাক খাব দিম বেটাক আমি মছলা চছলা একো নিদিওঁ খাবলৈ সেইকাৰণে মছলা নিদিওঁ মই জিৰা ধনিয়া পাউডাৰ অকণমান দিলে বা কাশ্মীৰ মিৰ্চ অলপ দিলে কালাৰটোও ভাল আহে কিন্তু আপোনালোকে দি খাব যদি বনাই খায় এনেকৈ কিন্তু মই নিদিওঁ মানে বেটাই খাব যে সেইকাৰণে মই নিদিওঁ হালধি দি দিম এইকেইটা পাতকেইটা নৰসিংহ পাতকেইটা আৰু এতিয়া দালিখিনি দি দিম আগতীয়াকৈ যদি তেলত নৰসিংহ পাতকেইটা দি দিওঁ খৰখৰীয়া টাইপ হৈ যায় সেইকাৰণে লাষ্টত দিওঁ আৰু এইখিনি বিলাহীখিনি দি মই অকণমান ভাজি ল'লোঁ এতিয়া তেলটো দেখিছোঁ নহয় বিৰিঙি আহিছে এতিয়া মই ইয়াতে দি দিম মই দাইলখিনি মোৰ শাহু মায়ে মিক্স দালিটো বহুত ধুনীয়া বনায় চব মানুহে কয় আৰু মিক্স দালিটো মাৰ হাতে আনকি পুতেকেও কয় মাৰ মিক্স দালিটোলৈ মনত পৰে বুলি সেইকাৰণে ময়ো চেষ্টা কৰোঁ বনাবলৈ মায়ে বনোৱা পদ্ধতিটো অলপ বেলেগ আৰু মই অলপমান টুইষ্ট কৰি দিছোঁ অলমষ্ট মোৰ এইখিনি হৈয়ে গৈছে এতিয়া লাষ্টত মই অলপমান কচুৰি মেথি দি দিম কচুৰি মেথি নাথাকিলে ধনিয়াও দিব পাৰে মোৰ ওচৰত কচুৰি মেথিটো দিলে মই বেছি ভাল পাওঁ আৰু কালাৰটো আহিছে বাৰু হালধীয়া কিন্তু যদি কাশ্মীৰ মিৰ্চ অকণ দিলোঁ হয় তেতিয়া কালাৰটো আৰু বেছি ধুনীয়া হ'লহেঁতেন কিন্তু এতিয়া মই বেটাক খোৱাম কাৰণে মই একো মছলা ব্যৱহাৰ কৰা নাই ইয়াত আৰু ইয়াত মই কেঁচা জলকীয়া দি দিলোঁ বেটালৈ অলপমান কাঢ়ি এইকণ বেটাৰ কাৰণে কাঢ়ি থৈছোঁ কাঢ়ি থৈ পেলাই আমাৰ কাৰণে কেঁচা জলকীয়া দি দিলোঁ কাঢ়িলে ৰেডি হৈ গ'ল আৰু এতিয়া মই পুৰিখিনি বনাই লওঁ মই এতিয়া এইখিনি পুৰি বেলি ল'লোঁ আৰু এতিয়া বনাম এইফালে কেৰাহীখন সৰহকৈ অলপ তেল দি লৈছোঁ আৰু গৰম হ'বলৈ দি দিছোঁ পূৰা
বেটা শুই আছিলে বেটাক তেনেকৈ লৈ আহিলোঁ চুলতুলি গাড়ীতহে ফনিয়াইছোঁ আৰু বতৰটো ইমান বেয়া বৰষুণে দিব চাগে বেয়াই লাগিছে বেটা ঠাণ্ডাই পাব নেকি নাজানো এনেকেতো লগাইছোঁ তাক বাৰু আৰু বজাৰ কেনেকৈ কৰিম সেইটোও নাজানো বৰষুণ দিলে গৈ থাকোঁ এতিয়া আপোনালোকক দেখাম আমি কি কি কিনো ফাইনেলি আমি তিনিচুকীয়া পাই গ'লোহি কিন্তু এতিয়া গাড়ীৰ পৰা নামিবহে পৰা নাই ইমানেই বেছি ভিৰ হয় গাড়ী পাৰ্কেই কৰিব পৰা নাই আৰু সেয়েহে ভাবিছোঁ ঘৰলৈ উভতিয়ে যাওঁ নেকি কিন্তু উভতি গ'লে হ'বনো কি এতিয়া এনেকৈ ৰৈ থাকোঁ আৰু বজাৰলৈ নামি যাওঁ ভাইটি গাড়ীতে বহি থাকক আৰু এনেকৈ ৰখাত আমি এনেকৈ বজাৰ কৰি আহোঁ নহ'লে এনেকৈ গাড়ীৰ ভিতৰতে ঘূৰি ফুৰিব লাগিব ইমান বেছি ভিৰ আজি আমাৰ বজাৰ কৰা হৈ গ'ল আৰু এতিয়া গৈ আছোঁ পুৰা বৰষুণ দিছে গাড়ী বহুত আঁতৰত ৰখাব লগা হৈছে আৰু এতিয়া বৰষুণ দিছে গৈ আছোঁ জল্দি জল্দি তুমি ইমান স্পীডত যোৱা মই যাবই নহয় মই নোৱাৰিছোঁ দেই যাওক আৰু গাড়ী এই দূৰত 1.5 কিলোমিটাৰ বহুত দূৰত থৈ আহিছোঁ দেই পাই গ'লোহি ফাইনেলি পাই গ'লোহি দেই একদম আমাৰ বজাৰ আজি মই কৰা বজাৰখিনি আপোনালোকক দেখাব বিচাৰিছোঁ এইবোৰ চাদৰ মেখেলা কিনিলোঁ আমাৰ ঘৰৰ চবৰে কাৰণে মোৰ ফেমিলিৰ মা ভণ্টি আইতা আৰু শাহু মা ননদ জা খুৰীহঁত চবৰ কাৰণে কিনিলোঁ এইখিনি কাপোৰ তাৰপিছত এইটো কিনিছোঁ শহুৰ দেউতাৰ কাৰণে চাৰ্ট এইটো কিনিছোঁ মোৰ বাবাৰ কাৰণে এইটো জোঁৱাইটোৰ কাৰণে আৰু এইযোৰ বেটালৈ কিনিলোঁ বহুত মৰম লাগিছে কাপোৰযোৰ আৰু এইটো এটা ভাইটিৰ কাৰণে কিনিছোঁ চাৰ্ট তাৰপিছত এইটো দেৱৰটোৰ কাৰণে কিনিছোঁ মানুহজনৰ কাৰণে লোৱা নহ'লে মানুহজনৰ কাৰণে লওঁ তেওঁক ইমান ক'লোঁ তেওঁ আজি মানে লোৱা হ'ল তেওঁক আগতে এতিয়া এইখিনি বজাৰখিনি মই সামৰিম আৰু আমাৰ বজাৰখিনি আজি দেখুৱালোৱে আৰু আজি আমি তিনিচুকীয়াত পাৰ্কিঙৰ কাৰণে বহুত দেৰি ঘূৰিব লগা হ'ল 1 ঘণ্টামান কিজানি লাগিয়ে গ'ল আমাৰ আজি পাৰ্কিঙৰ কাৰণে ঘূৰি ফুৰিছোঁ পুৰা লাষ্টত গৈ থৈ 1 কিলোমিটাৰ 1.5 কিলোমিটাৰমান আঁতৰত গৈ গাড়ীখন থৈ মই আৰু মানুহজন গৈ খোজকাঢ়ি বজাৰ কৰিলোঁগৈ ইমান দূৰ খোজকাঢ়িলোঁ বাপৰে ভাগৰ লাগি গ'লগৈ ভাইটি আৰু বেটা গাড়ীতে বহি থাকিলে তাহাঁতি আৰু এতিয়া আমি ঘৰ আহি পালোহি আৰু আপোনালোকক দেখালোঁ এইখিনি বজাৰ কৰিলোঁ আৰুতো আছে বজাৰ কৰিবলৈ আৰু আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰোঁ কাৰণ আৰু কৰিবলৈ মোৰ মুড নাই সেইকাৰণে আৰু ভিডিঅ'টো বেছিকৈ কৰা মানে তাত বজাৰত কৰিবলৈ নোৱাৰিলোঁ কাৰণ বৰষুণো দি আছিলে আৰু মানুহ ইমান বেছি আছে সেইকাৰণে মই ভিডিঅ' কৰাই নহ'লে বেগৰ পৰা মোবাইলটোৱে উলিয়াব নোৱাৰিলোঁ আজি মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভালেই পালে আৰু যদিহে ভাল পালে আপোনালোকে মোৰ ভিডিঅ'টো এবাৰ প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ চাইছে মোৰ ভিডিঅ'টো তেওঁলোকে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ আজিলৈ আহিছোঁ বাই বাই